মাই চেনেল আৰু আজি মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এক ছেকেণ্ড আৰু এটা কথা আপোনালোকে যদি ভিডিঅ'টো মোৰ ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি গৈ আছোঁ আমাৰ খালটোত মাছ দিবৰ কাৰণে আৰু এইবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি পুৰা বৰশীৰে যেতিয়াই মন যায় তেতিয়াই খাব পাৰিম আৰু এয়া চাওক মায়ে মাছ দি আছে আৰু এয়া মায়ে পইচাটো লগত লৈ আছে মানে মাছ কিনি বাহিৰে দিব আহিছে তো এনেকৈ লগতে থাকি গ'ল এয়া মায়ে ধান মেলি থৈ দিছিলে সেইকাৰণে মই ভাবিলোঁ অকণমান হেল্প কৰি দিওঁ ধানখিনি লৰাই দিওঁ কিন্তু ইমান ৰ'দ দিছে বাপৰে জুই হৈ আছে মই পাৰিম ৰ তথাপিও মই দিছোঁ আৰু এটা আজি মই আপোনালোকৰ মাজলৈ এটা ভেৰি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আৰু সেইটো হৈছে ক'ভিড হয় আমাৰো হৈছিলে ক'ভিড কিন্তু আমি ক'ভিডক জিকিলোঁ ফাইনেলি আমি এতিয়া সম্পূৰ্ণৰূপে সুস্থ আমাৰ নিগেটিভ ৰিপৰ্ট আহি গ'ল কিন্তু মেইন কথাটো হ'ল আমি ক'ভিড কেনেকৈ জিকিলোঁ ক'ভিডৰ পৰা আমি কেনেকৈ হাত সাৰিলোঁ ক'ভিডৰ হেডিংকেইটা বহুত বেছি ভয়ানক আছিলে আমাৰ পৰিয়ালৰ গোটেইকেইজন সদস্যৰে হৈছিলে ক'ভিড তো সেইটো কাৰণে বহুত দিগদাৰ হৈছিলে আমাক ভাত পানী দিয়া মানুহ নোহোৱা হৈ গৈছিলে আৰু কোনেওতো আহিবও নোৱাৰে তো সেইটো কাৰণে বহুত প্ৰব্লেম হৈছিলে তো কেনেকৈ কটাইছিলোঁ সেই দিনকেইটাৰ মনত কৰিব নোখোজোঁ এতিয়া কথা হ'ল আমি ক'ভিড কেনেকৈ জিকিলোঁ আমি ক'ভিডৰ পৰা কেনেকৈ হাত সাৰিলোঁ আমি ঘৰত থাকিয়ে আমি ৰিকভাৰী হৈছিলোঁ আমি ঘৰত থাকি আমি ডক্টৰৰ পৰামৰ্শ মতে মেডিচিনবোৰ লৈছিলোঁ লগতে আৰু যিবোৰ কৰিবলগীয়া থাকে ক'ভিডৰ কাৰণে এইবোৰ কৰিছিলোঁ তো আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ মানে ক'ভিড হ'লে আৰু বেমাৰটো হ'লে মেণ্টেলি ষ্ট্ৰং থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ বেমাৰটো হ'লে এনেই উইক হোৱা যায় তাতে আৰু যদি মেণ্টেলি আমি উইক হৈ যাওঁ তেতিয়াহ'লে বহুত বেছি প্ৰব্লেম হয় আৰু মই ভাবোঁ যে ক'ভিডৰ ক্ষেত্ৰত মেডিকেলত থকাতকৈ ঘৰত থাকি বেছি সোনকালে সুস্থ হ'ব পাৰি অবভিয়াছলি ছিৰিয়াছ পেচেণ্ট হ'লেতো মেডিকেল যাবই লাগিব তথাপিও মানে ঘৰত থাকি বেছি সোনকালে সুস্থ হ'ব পাৰি কাৰণ ঘৰৰ মানুহখিনি ওচৰত থাকিলে বহুতখিনি সাহস পোৱা যায় লগতে ঘৰত থাকিলে খোৱা লোৱাটো ঠিকে থাকে তো সেইখিনি কেয়াৰ পাই থাকে তো সেইটো কাৰণে মানুহজন বেছি সোনকালে সুস্থ হৈ উঠে মই বেমাৰটো নিজে ফেচ কৰিছোঁ কাৰণে কথাখিনি ক'ব পাৰিছোঁ যদি কিবা ভুলভ্ৰান্তি হৈছে তেনেহ'লে প্লিজ মোক ক্ষমা কৰি দিব